হেল্ল' গাইজ, আজি এটা মই পৰ্কৰ ৰেচিপি দিব বিচাৰিছোঁ। আহকচোন চাওঁ বিলাহীৰ সৈতে কেনেদৰে বনাওঁ। তেলখিনি গৰম হোৱাত মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দি পেলাই মই অলপ ৰঙা হোৱালৈকে পিঁয়াজখিনি ভাজিম। এতিয়া মই আদা নহৰু পেষ্টখিনি দি দিম। মই বিলাহীখিনি দি দিছোঁ এতিয়া। মাংসখিনি দি দিছোঁ। নিমখ 1 চামুচ দিছোঁ সোৱাদ অনুপাতে। হালধি 1 চামুচ। জিৰা গুড়া অলপ দিম মই এতিয়া। আৰু ভালদৰে এতিয়া অকণমান তেল ওলোৱালৈকে মাংসখিনিৰ পৰা ভাজি থাকিম। মই এতিয়া কেঁচা জলকীয়া কেইটামান দি দিছোঁ ফালি। এতিয়া গৰম পানী অলপ দি দিছোঁ। এতিয়া মই গৰম পানীখিনি দিয়াৰ পিছত অলপ সময় উতলিবলৈ দিম তৰকাৰীখিনি। তৰকাৰীখিনি হৈ গৈছে, এতিয়া নমাই দিম গেছৰ পৰা। এতিয়া মই খাই চাওঁ, আহকচোন। বহুত টেষ্টি হৈছিলে মাংসখিনি খাই পেলাই। এনেদৰে এবাৰ বনাই খাই চাবচোন। যদি ভাল লাগে কমেণ্ট কৰি জনাব বনোৱাৰ পিছত। এতিয়া মই খাই লওঁ। ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। বাই বাই।